Welcome to my YouTube channel. Assam Direct Recruitment Grade 3 আৰু Grade 4. বহুত ল'ৰা ছোৱালীয়ে এতিয়ালৈকে Grade 3 আৰু Grade 4 ৰ ফৰ্ম ফিল আপ কৰা নাই। বহুতে ভাবি আছে আজি কৰিম, কালি কৰিম, পৰহি কৰিম বুলি থাকোতে দিনবিলাক পাৰ হৈ গৈছে আৰু Grade 3 আৰু Grade 4 ৰ এপ্লিকেশ্যন এপ্লাই কৰাৰ অন্তিম তিথি আহি পাইছে। আপোনালোকে জানে চাগে 29 ডিচেম্বৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ Grade 3 আৰু Grade 4 ৰ এপ্লিকেশ্যন এপ্লাই কৰাৰ অন্তিম তিথি। মই জানো বহুত ল'ৰা ছোৱালীয়ে নিজৰ ব্যস্ততাৰ মাজত সময় উলিয়াব পৰা নাই, সেইকাৰণে ফৰ্ম ফিল আপ কৰা নাই। সিহঁতি ভাবি আছে মনত আজি কৰিম, কালি কৰিম বুলি মনত ভাবি আছে। কিন্তু এটা কথা তাত, যদি আপোনালোকে আজি কৰিম, কালি কৰিম বুলি ভাবি থাকোঁতে যদি আজি 25 হৈ গ'ল, 26, 27, 28, 29 মাত্ৰ 4 দিন বাকী আছে। যদি দুই দিনমান আৰু এপ্লাই কৰিব পাৰিব। যদি শেষৰ একদিন আগত বা 2 দিন আগত কিবা এটা টেকনিকেল ইছ্যু হয় আপোনালোকৰ ফৰ্মবিলাক যদি ফিল আপ নহয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ বহুত ডাঙৰ এটা মিছ হৈ যাব আৰু আপোনালোকে নিজৰ লাইফৰ কাৰণে যোনটো ভাবি আছিলে সেইটো এক্সাম আপোনালোকে দিব নোৱাৰিব। আৰু কাইলৈ যদি অহা দিনত যদি আপোনালোকৰ ওচৰৰ পৰা আপোনালোকৰ লগৰৰ যদি চিলেকশ্যন হৈ যায়, তেতিয়াহ'লে আপুনি কিন্তু অকল চোৱাৰ বাহিৰে আৰু একো কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকক মই আৰু এবাৰ মনত পেলাব বিচাৰিছোঁ, আপোনালোকে যিমান ব্যস্ততাৰ মাজত থাকিও নিজৰ লাইফৰ কাৰণে, নিজৰ লাইফ ছাকচেছ হ'বৰ কাৰণে আপোনালোকে অলপ সময় উলিয়াই আপোনালোকে যদি ভাবিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট Grade 4ত হওক বা Grade 3ত হওক যদি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে অলপ সময় ওলাই আজি আৰু কালিৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপটো কৰি লওক। নহ'লে কিবা এটা কাৰণত যদি টেকনিকেল ইছ্যু হয়, শেষৰ দিনা 29 তাৰিখে যদি ফৰ্ম ছাবমিট নহয় বা 28 তাৰিখে যদি ছাবমিট নহয়, তেতিয়াহ'লে আপোনাৰ বহুত ডাঙৰ আপোনাৰ পৰা এটা মিছ হৈ যাব আৰু আপুনি এক্সামটো দিব নোৱাৰিব। সেইকাৰণে আপোনালোকক মই মনত পেলাবৰ কাৰণে এই চুটি ভিডিঅ'টো লৈ আহিছোঁ। যদি আপুনি এই ভিডিঅ'টোৰ পৰা কিবা এটা ইনফৰ্মেটিভ পায়, যদি ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আগলৈ এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আনি থাকিম। জয় হিন্দ, জয় ভাৰত।